হেল্ল' নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্টিঙতে দেখিছেই ক'ত বহি আছোঁ আৰু ক'ত গৈ আছোঁ, কি কথা গোটেইখিনি বস্তু দেখাই আছোঁ। আপোনালোকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া অকণমান আমি মটিভেট হওঁ ভিডিঅ' বনাবলৈ। চ' আহক আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। গাড়ীৰ ওপৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি অসমৰ এটা ফেমাছ জেগা গৈ আছোঁ আৰু থাম্বনেইল চাই গম পাইছে চাগে আপোনালোকে। তথাপিতো এতিয়া ইয়াৰ পৰা সেইটো কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। সদায়তো ঘৰৰ পৰা কৰিয়ে থাকোঁ, আজি বোলো অকণমান বেলেগ কৰোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'ত দেখা পাব বাকীখিনি। চ' লেটছ গ'। আমি পাবলৈ হৈছোঁ, আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু যিহেতু গৰমৰ দিন আৰু ল'ৰা-ছোৱালীবিলাকৰ কাৰণে বেছি সুবিধা হয়। চাই থাকক ভিডিঅ'টো, গোটেইখিনি বস্তু আপোনালোক ভিতৰত এইফালে ভিতৰত পাৰ্কিং আছে। টিকেটৰ ৰেটখিনি ইয়াতে লিখা আছে, ভিডিঅ'টো প'জ কৰি আপোনালোকে চাই ল'ব পাৰে। ইয়াৰ পৰা লাইনত লাগি আছোঁ, মানুহৰ ভিৰ দেখিছেনে? এইবিলাক গাড়ী পূৰা ভৰ্তি, গাড়ীয়ে গাড়ী গোটেই। ফালৰ পৰা ইয়াতে টিকেট কাটি গেলি ইয়াতে বেগ চেকিং কৰা হৈছে। তো বেলেগ বস্তু আনিব নোৱাৰে আপোনালোকে, পানীৰ বাহিৰে বেলেগ বস্তু নিবলৈ দিয়া নহয় বোলে, ভিতৰত চেকিং কৰা হয়। ড্ৰিংকছ ফ্ৰম আউটছাইড আৰ নট এলাউড। ড্ৰিংকছ মানে পানীটো নিব পাৰে বুলি ক'লে মোক। এইখিনি এণ্ট্ৰি। এয়া পাইছোঁহি, বা পূৰা ডিস্কো চলি আছে এইফালে, দেখিছেনে? এইটো ইয়াতে লাইন পাতি সকলোৱে লকাৰ লৈ আছে। আৰু আজিকালি চেঞ্জ কৰিছে জেগাটো, এইখিনি ওচৰত লৈ আহিছে লকাৰ। যোনখিনি শ্লাইডিং আছিলে সেইখিনি ওচৰত লৈ আহিছে। আৰু ইয়াৰ পৰা আপোনালোকে লকাৰ আৰু মানে কষ্টিউম লৈ কিনে পানীত যাব পাৰে। চবে লাইন পাতি আছে, বা ডেঞ্জাৰ লাইন। এতিয়া লকাৰত বস্তুখিনি থ'বলৈ গৈছে। লকাৰত এজনে মানুহ সোমাব দিয়ে বোলে। চ' দাদা এজন আহিছে, তো তেখেতক থ'বলৈ দিলোঁ। বাকী প্ৰথমত ভাবিছোঁ পানীত যোৱাৰ আগতে এই বস্তুবিলাকত উঠি লওঁ। দেখিছেনে এইবিলাক যি আছে আৰু ইয়াত ৰাইট। তো গোটেই বস্তুখিনিত হেৰি কৰি লওঁ, উঠি লওঁ। তাৰপিছত একেবাৰে লাষ্টত গৈ পেলাই আমি পানীত নামিম আৰু পূৰা কুল হৈ কেনে ওলাই যাম। এতিয়া বহুত গৰমো হৈ আছে, সেইটো কাৰণে এইকেইটা মানে পানীত ইমান এটা ভালো নালাগিব, সেই গৰমটো গৰমে ফিল হৈ থাকিব। সেইটো কাৰণে এইখিনি প্ৰথমত উঠি লওঁ। আপোনালোকক দেখাই আছোঁ, চাই যাওক কেনেকুৱা কি হয় আৰু কেনেকুৱা ৰাইডনো ল'ব পাৰে আৰু কিনো বস্তু আছে। বহুতখিনি চেঞ্জেছ আহিছে এতিয়া, এইবিলাক দেখিছে ন? পূৰা হেৰি গৈ আছে ওপৰে। আৰু ভিতৰৰ এইখিনি গোটেই বস্তুবিলাক ফ্ৰী হয়, 1 টকা পইচা দিব নালাগে। সেইটো পইচাতে আপোনাৰ গোটেই ৰাইড ফ্ৰী ল'ব পাৰিব, কোনো এক্সট্ৰা প্ৰত্যেকটোৰ কাৰণে বেলেগ বেলেগ পইচা দি থাকিব দৰকাৰ নাই। ফাৰ্ষ্ট ট্ৰাই কৰিম আমি ইয়াতে চক্ৰী ঘূৰাই দিব বোলে। এয়া কিবা উঠি ল'লোঁ, ঘূৰিম আৰু এতিয়া। এতিয়া বোলে সিহঁতি যায় ড্ৰাইভ কৰিবলৈ। এইটোত উঠিও বিৰাট মোৰ বাৰু ভয় লাগিছিলে এবাৰ যেতিয়া আহিছিলোঁ। তো এতিয়া অকণমান চেঞ্জ কৰিছে বস্তুবিলাক। এইটো আজি বন্ধ আছে চাগে, খোলা নাই দেখোন। খুলিলে ভাল আছিল। এইখন নাওখন কেতিয়া ষ্টাৰ্ট দিব আৰু। এতিয়া বৰ্তমান আমি গৈ আছোঁ কাৰ ৰেচিং, কাৰ চলাবলৈ।
আমাৰ মেডামহঁত আগতেই দুইটা এইয়া গাড়ী এক্সিডেণ্ট হৈ গ'ল। আগতে যদি কোনোবা আহিছিলে একলেণ্ডত তেতিয়াহ'লে প্ৰত্যেক গাড়ীৰ বেক চাইডে এটা এণ্টেনা লাগি আছিলে এই ওপৰৰ চাটখনৰ লগত। তো এইটো অলপমান চেঞ্জ হৈ গৈছে, এতিয়া তেনেকুৱা ছিষ্টেম নাই, গোটেই গাড়ীবিলাক ডাইৰেক্টলিয়ে ষ্টাৰ্ট হয় দেখোন, যে এণ্টেনা নাই ক'তো। নেক্সট আমাৰ গাড়ী আহি আছে, পূৰা গেট পাই গ'লোহি। চিংগুলি এখন বেয়া নি গাড়ী চলাম বুম বুম ক'ত গ'ল এইকেইটা প্ৰব্লেমেটিক গাড়ী পাইছোঁ, পূৰা ফালি দিব লাগিব, পূৰা খুন্দা মাৰি মাতি চবকে। চলাওৰে অকণমান গাইড কৰি দিছে তেখেতে, বহুতে নাজানেতো। এইখন বেয়া হৈ আছে। বঢ়িয়া লাগিলে গাড়ী চলাই ওলাই আহিলোঁ। এতিয়া নেক্সট কি ৰাইড আছে তালৈ গৈ আছোঁ, চাই থাকক। গৰম দিনত আহিব বেয়া নহয় বস্তুবিলাক। বঢ়িয়া গেট বনাইছে এখন, আৰু নেক্সট ভিউটো মই দেখাই আছোঁ ৰ'ব। লাইন লম্বা আছে, এবাৰ নহ'ল আৰু ৰখিব লাগিব ধৰি ৰাস্তা ওচৰত। নেক্সট এইটো বেটছৰ এইটো শেষ হোৱাৰ পাছত আমি পাই যাম। এতিয়া আমি চাম 5D। 5Dত একদম পূৰা ইফাল সিফাল হৈ যাব আৰু পূৰা পিকচাৰটোৰ লগতে চব চেঞ্জেছ হৈ থাকিব। তাতে ৱেইটিং জ'ন, ডাঙৰ ফেনে তাতে অলপ টাইম ৰখাৰ পিছত এইফালে দৰ্জা অপেন হৈ যাব। গ্লাছ লৈ ল'লোঁ, এবাৰ পূৰা চাবলৈ যাম আৰু পূৰা এইফালে এনেকৈ চালোঁ। 5D চাবা হে বা চচপা দি দে 5D চাবা। বেগ তলত থৈ দিয়ক। বেলেগ ডেঞ্জাৰ লাগিলে দেই। হে কেনেকুৱা লাগিলে কোৱা? বমি বমি লাগি গ'ল বোলে। পূৰা একদম অৰিজিনেল ৰিয়েল ফিলিংছ সেইটোৱে আৰু 5D একচুৱেলি। পূৰা একদম অৰিজিনেল টাইপ লাগিলে, যেন সঁচাকৈ আমি তেনেকৈ গৈ আছোঁ। যোনটো এইবাৰৰ 5D হেৰিটো বেলেগ আহিছে, আগৰ কিবাৰ চাওঁতে বেলেগ পাইছিলোঁ, আৰু এইবাৰৰ মানে ফিল্মখন বেলেগ হয়, কিন্তু এইখন আল্টিমেট আছিলে। পূৰা বুকু চুকু কঁপি যোৱা। হাৰ্ট কমজোৰ মানুহে কিন্তু আহিলে দিগদাৰ আছে। বস্তুবিলাক কিন্তু ভয়ানক বনোৱা আছে দেই। এবাৰ গৈ আছোঁ আমি স্কাই ট্ৰেইনত উঠিবৰ কাৰণে, একদমেই ওপৰে যাম এনেকৈ। লিখিছে এইখন গৈ আছে যে তেনেকৈ, আৰু যাওঁ লাইন পাতোগৈ,
এটাই বস্তু খালি লাইন পাতিব লাগিব, উপায় নাই, মানুহ ইমান হয় তো লাইনখিনি পাতিবই লাগিব। সেইটো কাৰণে আপোনালোকে অকণমান সময় লৈ কিনে আহিব। মোটামুটি 4-5 ঘণ্টা ধৰক এই বস্তুখিনি চাওঁতেই যায়, আৰু বাকীখিনি টাইম পানীত আপোনালোকে স্পেণ্ড কৰিব পাৰে। আৰু মাজত এইখিনি গোটেই মাজমজিয়াতে ৰেষ্টুৰেণ্টৰো সুবিধা আছে খানা পিনাৰ কাৰণে। তো ৰ'দটো তামাম দিছে পূৰা ডেঞ্জাৰ, সেইকাৰণে বোলে পানী লৈ লওঁ অকণমান, জুচ টুচ কি পাওঁ তাতে চাওঁ, অলপ অলপ খাই লওঁ। আৰু গৰমত পানীটো খাই থাকিব লাগে, বা গৰম বুজিছেনে, তামাম ৰ'দ। ৰেষ্টুৰেণ্টত এইবিলাকে আছে আৰু চিকেন বাৰ্গাৰ, চিকেন এগ পৰঠা ৰোল, চিকেন পৰঠা ৰোল, আকৌ লাইন। এবাৰ পূৰা হেৰিটো কৰিব লাগিব, পাই যাব লাগিব। ওপৰৰ পৰা এইখিনি ধুনীয়া ভিউ আহে। এইটো এটা এক্সট্ৰাকৈ বনালে আমাৰ চিধা চিধি থকাটো, এইটোতো আগৰ পৰা আছিলে বাৰু, ইয়াৰ খালি অকণমান নাই এনেকুৱাই আছিলে যিমানটো মনত আছে। আৰু এইখন বনালে নতুনকৈ, আৰু এইটোতো জানেই পূৰা ৱেভ আহে। এইফালে আছে, এই পাহাৰখন ধুনীয়া লাগিছে বেক চাইডত। এয়া ফূৰ্তি, গৰম বহুত, ফূৰ্তি খাই খাই এতিয়া ট্ৰেইনত উঠিব লাগিব, ৰেলগাড়ী চুক চুক চুক। এয়া আমি উঠিলোঁ স্কাই ট্ৰেইনত, আৰু ৰ'ব ইমান জোৰকৈ ট্ৰেইনখন যোৱা নাই বাৰু, অকণমান ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ যাতে গোটেইখিনি বস্তু কাভাৰ আপ হৈ যায়, গোটেই ট্ৰেইনৰ যিমানখিনি জেগা ঘূৰাই। চ' এইবিলাকে দেখিছে বহুত মানুহে এনজয় কৰি আছে। তো গোটেই ট্ৰেইনৰ পৰা গ'লে মানে কেনেকৈ গোটেই বস্তু বা গোটেই আধা আধি একলেণ্ডখন সিহঁতি গোটেইখিনি ঘূৰাই দিয়ে। তো সেইটোৱে বস্তু, চাই থাকক। মজা লাগিলে পুৰা চালিয়া। দেন নেক্সট গৈ আছোঁ, এবাৰ চাগে পানীতে যাম আৰু, চাওঁচোন ক'ত যাওঁ। এবাৰ কাপোৰখিনি চেঞ্জ কৰি কিনে পানীত গৈ আছোঁ, এবাৰ পানীত। এইবিলাক চবতে মই য'ত য'ত পাৰোঁ ভয় নালাগে তাত উঠিম, আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি লাগে। পানীৰ কাৰণে আহি গ'লোঁ। ছোৱালীবিলাকৰ কাৰণে এইবিলাক আছে দেখিছে, বাহ বাহ, বাচ্চাবিলাকে খেলি খুব ভাল পাইছে। বাহ, অলপ দেৰিকৈ তালৈ যাম, এইটো কথা পাইছে যে অলপ দেৰিকৈ গৈ আছোঁ। ইয়াত ৱেবটো কেতিয়া আহি চাই লওঁ, তাৰপিছত গৈ আছোঁ। কৈবাৰ পুৰা এনজয়মেণ্ট চলি আছে একদম। এফালে পানীত আহি গ'লোঁ দেখিছে, আৰু ইয়াতে অলপ দেৰিকৈ ঢৌটো আহিব, বৰ্তমানলৈকে অহা নাই। আৰু ৰ'দৰ পৰা অকণমান শান্তি পাইছোঁ পানীত নামি কেনে, কিন্তু তথাপিতো পানীখিনিও গৰম আছে আজি যিহে ৰ'দ দিছে। চাই লওক, এয়াই এইটো মেইন এট্ৰেকশ্যন একলেণ্ডৰ, পানী 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 বুলি কৈ থাকে যে
সেয়াই মানুহে ইয়াত বহি ফটো মাৰি আছে, কোনোবাই ৰিলেক্স হৈ আছে, তেনেকুৱা আৰু। এই আহি গ'ল, এইটো চাইৰেন বজাই আছে দেখিছোঁ, এতিয়া পূৰা ঢৌ আহিব, আপোনালোকক দেখাই আছোঁ। এবাৰ আমি ইয়াৰ আগত যোনটো আছে সেইটোলৈ যাম, তাত এবাৰ গৈ কিনে চাওঁ। পূৰা সাগৰৰ ঢৌ অহা নিচিনা আহি আছে, ইয়াত বহি থাকিলে পূৰা মজা ফিলটো পায়। চালিয়া আৰু দেখিছে পূৰা একদম মানুহৰ চিঞৰ, এতিয়া আৰু বেছিকৈ দিছে অলপ। এবাৰ যাওঁ। দেখিছে পুৰা বৰষুণ দেখিছেনে কৰি আছে। এবাৰ বেলেগ এটালৈ গৈ চাওঁ। দেখিছে মানুহ ভৰ্তি পুৰা ৰেষ্টুৰেণ্টত, আধা বৰষুণৰ কাৰণে ৰৈ আছে। আৰু আমি এতিয়া গৈ আছোঁ এই চবচে ওখটো তাতে। ঢৌৱে ঢৌৱে এই হেৰি থাকিব চাগে, এই তাত যে আছে প্লাষ্টিকৰ টিউব, ৰাবাৰ বঢ়িয়া বঢ়িয়া বস্তু আছে। এইটো বোলে ৱেভ টাইপ হ'ব, এতিয়ালৈকে হোৱা নাই, একলেণ্ড ৰিভাৰ। চ' চবে দুজনকৈ মানে ঢৌত কেনেকৈ উঠি কেনে যায় মানুহ, বা গ'লে মানে কেনেকুৱা ফিল হ'ব সেই ফিলটো দিব। আৰু বাকী এইটোততো মোৰ দেখিয়ে ভয় লাগিছে, এইটো নুঠোঁ আৰু আজি সময় নাই। আৰু বাকী এইবিলাক দেখিছে ফুল অন মস্তি কৰিব পাৰি। আৰু যিমানবিলাক ৰাইড আছে গোটেইখিনি আপোনাৰ ফ্ৰী অফ কষ্ট থাকে, মানে সেই এক্সট্ৰাকৈ কোনো ধৰণৰ ইয়াতে পে'মেণ্ট কৰিবলগীয়া দৰকাৰ নাই। এইটো জানেই চবে মেক্সিমামে, বাট কিছুমান ধৰক গম নাপায়, কিছুমানে গম নাপায়। চ' সেইটো কাৰণে কৈ দিছোঁ। আৰু বাকী ৰ'দ নাথাকিলে জেগাডোখৰ খুব ধুনীয়া লাগে। বৰষুণ দি আছে, পূৰা শান্তিৰ জেগা, ধুনীয়া জেগা, সেউজীয়া গ্ৰীণ, গোটেই গছ গছনি আছে, মজা। আৰু এইবিলাক ফটো চটো উঠিব পাৰে আৰু ইয়াতে ধুনীয়া লাগিছে। এখন এইটো যে কি ৰাইড হ'ব এতিয়া ওলাই দিছোঁ আৰু 5:30 বজাত বন্ধ কৰে বোলে গোটেইবিলাক। আমি যিমানবিলাক এইবিলাক ৰাইড দেখি আছোঁ ইফালে সিফালে দেখিছোঁ। চ' গোটেইখিনি 5:30 বজাত ক্ল'জিং কৰে, কাৰণ সিহঁতৰ এটা ডিউটিয়ে থাকেতো। চ' 5:30 আগতে যি উঠিবলগীয়া আছে গোটেইখিনিত আপোনালোকে উঠি ল'ব পাৰিব। আৰু নেক্সট এতিয়া আমি ডাইৰেক্ট ঘৰলৈ গৈ আছোঁ। চাওঁ বাটত ক'ৰবাত কিবা খোৱা হয় নেকি। আৰু এতিয়া লকাৰ ৰুমো 6টা বজাত বন্ধ কৰে বোলে, ত' সেইটো কাৰণেও মানে সোনকালে যাবলগীয়া হৈছে। এইটো ৰাইডটো নকৰিলোঁ আৰু এইটো যোনটো দেখা পাইছে।
ভিডিঅ'টো নকৰিলোঁ। বাকী ইয়াতে খোৱাৰ বাবে ৰেষ্টুৰেণ্ট আছে, দাম চাম অলপমান বেছি চাগে, ইমান হেৰি কৰা নাই, সোধা নাই। আমি চাওঁচোন কি কৰোঁ, দেখা যাওক। এইবিলাক বৰষুণৰ কাৰণে এতিয়া চব গোটেইখিনি বন্ধ কৰা হৈছে। এতিয়া লকাৰত আহি গৈছোঁ। আমাৰ লকাৰ সম্পত্তি সোমাই আছোঁ। 1,640 চাবি লকাৰৰ। এতিয়া বস্তু আনিলৈ চেঞ্জ কৰি লওঁ, গোটেই এইবিলাক কাপোৰবিলাক বদলাই লওঁ, গা চা ধুই আছে তাতে ব্যৱস্থা তাতে। ঘৰৰ পৰা কাপোৰ লৈ আহিলে ভাল আৰু আপোনালোকে শুকান কাপোৰ বা মুচিবলগীয়া কাপোৰ আৰু চাবোন তাবোন লৈ আহিব পাৰে, চেম্পু টেম্পু এতিয়া বস্তু। চ' অলপ টাইম ৰখক, আমি সেইখিনি চেঞ্জ কৰি ওলাই কি কৰোঁ কি নকৰোঁ আপোনালোকক কৈ আছোঁ। মাছ মোৰ হ'লে বেলেগ ভয় লাগে দেই, ইয়াত উঠিব নোৱাৰোঁ। এয়া ওলালোঁ আৰু ড্ৰেছ পাতি আকৌ কৰি ল'লোঁ। এতিয়া লকাৰৰ যোনটো এটা কষ্টিং লয় ন, সেইটো ভাড়া বুলি ক'ব লাগিব। ত' সেই ভাড়াটোতকৈ বেছি পইচা দি আহিছিলোঁ, ভাড়াটোতকৈ বেছি পইচা দি আহিছিলোঁ। ত' তলা আৰু চাবিটো ঘূৰাই দিলে মানে আপোনাৰ সেই বস্তুখিনি ঘূৰাই দিব। ত' এতিয়া যাবলৈ ওলাইছোঁ গোটেইখিনি ধুনীয়াকৈ। এইবিলাকো চব বন্ধ হৈ গ'ল আৰু 5:30 বাজি গ'ল, চব ক্ল'জ, সেইবিলাকো ক্ল'জ। মানুহবিলাক লাহে লাহে যাবলৈ ধৰিছে। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু ল'ৰা ছোৱালীয়ে ক'ৰবাত ফুৰিব যাওঁ বুলি ক'লে আপোনালোকে ইয়ালৈকে লৈ আহিব পাৰে। 700-800ৰ ভিতৰত টিকেট আহে, সদায় মানে বেলেগ বেলেগ হয় টিকেট হেৰিবিলাক, দামবিলাক। ত' আহিব পাৰে, দেখালৈ যিমানখিনি পাৰিলোঁ। আৰু হয়তো অকণমান ইফাল সিফাল থাকি গৈছে, ত' সেইখিনি পিছত আহিলে কেতিয়াবা নিশ্চয় দেখাম। আজি সুবিধা নহ'ল, কাৰণ গোটেইখিনি মানে যদি গোটেই অভাৰঅল গোটেই একলেণ্ডৰ গোটেই বস্তু কাভাৰেজ কৰিব মন আছে, তেনেহ'লে অকণমান সোনকালে আহিব আপোনালোকে। সোনকালে আহিলে মানে বস্তুখিনি গোটেইখিনি চাব পাৰিব, বা গোটেইখিনি আপুনি টাচ কৰিব পাৰিব আৰু বোলে এইটোত উঠিলোঁ, এইটো কৰিলোঁ, ইয়াত গ'লোঁ, এইটো চালোঁ, তেনেকুৱা ধৰণৰ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ টাটা, বাই বাই, জয় অসম। ঠিক আছে।